মানুহবিলাক কি দমত কথাবিলাক কৈ আছে। দে ন'জ এবাউট দ্য হিষ্ট্ৰী অফ দ্য আদিবাসীজ। কি এই অসমটো আগতে পূৰ্ণ নাম কি আছিলে? প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ থকা সময়ত ইয়াতে একমাত্ৰ দ্ৰাবিড় গোষ্ঠী আছিল, আৰু মই এই দ্ৰাবিড় বংশৰ মানুহ। মই যেনেকা থাকোঁতে তেতিয়া আহিলে আৰু এই অষ্ট্ৰিক গোষ্ঠী মানুহবিলাক সান্তাল, মুণ্ডা, মিৰ্জা, তামৰীয়া, ভূমিজ, খেৰৱাৰ, চিক, ব্ৰেক, এইবিলাক জাতি আহি কিনে এইখন দেশৰ নামটো প্ৰাগজ্যোতিষপুৰ পৰা কামৰূপ বনাইছিলে। তেতিয়া এইখন দেশত বান ৰজা আছিলে। বান ৰজা মোৰ গোষ্ঠীৰ মানুহ হয়, এইটো বড়ো জাতি নহয়। বড়ো পিপল, ইফ ইউ হেভ দ্য নলেজ দেন জাষ্ট টু লিসেন প্ৰপাৰলি, আদাৰৱাইজ ইউ হেভ টু গ back to your own country, which is called China. After China, there is no Mongol country. There you have to go. Don't show your power too much to against of our Adivasi people. যেতিয়া বান ৰজা আছিল, বান ৰজা মোৰ দ্ৰাবিড় গোষ্ঠীৰ মানুহ হয়। বান ৰজা থকা সময়তে তহঁতে ভাৰতত অহা নাছিলা। এইখন দেশ তহঁতৰ নাছিলে, আমাৰে আছিলে। আৰু এইখন পুনা গোটেই ভাৰতৰ নাম আছিলে গণৱালা। এইখন অসমটো আকাশৰ ওপৰত নাছিলে। তহঁতে মোনাৰ ভিতৰত ঘুমাই কিনি চাইনা দেশৰ পৰা এই ভাৰতত লৈ অনা নাই তহঁতে এইখন দেশটো। এইটো ভাৰতৰ মাটি হয়, এইটো গণৱালা দেশৰ মাটি হয়, জামিন হয়। আহিছ কালি পৰহি আমাক শিক্ষা দিব আহিছ। This country name was during the time of the Ban Raja and Mahishasur, name was Kamrup. At that time there was no tea garden. Then how can you call that Adivasi people brought by the British? British people had brought to the Ban Raja and Mahishasur. During the time of the Mahishasur and Ban Raja, at that time British people did not come in from their country to our country. Trying to teach us. Yourself you don't know. And after coming in our country, 1996 you had attacked our Adivasi people. You had no shame or what? Smart. Want to become smart? Then us now. Actually we are don't try to force us to open our mouth. We know better than you. So better at first you listen to me properly. During the time of the Ban Raja and Mahishasur there was no tea garden. And you people had not come in our India also. After that, আমি থকা সময়ত যেনেকা দিবাং নদী কোনে নাম দিছে? আদিবাসী। পানী নাই বুলি কৈছে। ডিব্ৰুগড় কোনে নাম দিছে? গা ধোৱাৰ জাগা? আদিবাসী। ওদালগুৰি কোনে নাম দিছে? আদিবাসী। কোকৰাঝাৰ কোনে নাম দিছে? জংগল চাফা কৰা? আদিবাসী। ইফালে আমাৰ এই যে তেজপুৰ কোনে নাম দিছে? তেজুপুৰ আসল নাম তাৰ। বালিপাড়া কোনে নাম দিছে? রাঙাপাড়া কোনে নাম দিছে? আমপাড়া কোনে নাম দিছে? আপেপাড়া কোনে নাম দিছে? হিজুগুড়ি কোনে নাম দিছে? গোটেই আদিবাসী শব্দৰে ভৰা আছে। তহঁতৰ শব্দত কিবা এটা থাংবাই বুলি জাগা আছে, মজাং বুলি জাগা আছে, গোটেই আদিবাসী দিয়া শব্দ হয়। আমাৰ আদিবাসী মানুহবিলাকে তহঁতৰ মাটি কিনি কিনি বহা নাই, তহঁতে আমাৰ মাটিবিলাক কিনি কিনি বহিছ, কাৰণ তহঁতে পাছত আহিছ। কাহানী যুগৰ পৰা আমি আছোঁ। এটা উত্তৰ দেচোন মোক। বান ৰজা মোৰ জাতি আছিলে আৰু মহিষাসুৰ আমাৰ অষ্ট্ৰিক জাতি আছিলে, মুণ্ডা জাতি আছিলে। সেই সময়ত তহঁতৰ জাতি ইয়াত আছিল নেকি? কথা ক'ব আহিছে স্মাৰ্ট বিকামিং। আমাক শিক্ষা দি আছে। লাজ নালাগে ন তহঁতক? কি পদ্ধতিৰ মানুহ আপোনালোকে? বন্দুক ধৰিছ, বন্দুক আছে বুলি দাদাগিৰি কৰি আছো আমাক। শিক্ষা বন্দুক ধৰিলে আমিও মাৰিব পাৰোঁ মানুহক। আমি তহঁতৰ হেৰি কিং জং টাঙাচা নৰ্থ কোৰিয়াৰ মূৰ্খ মানুহক কোনো খা সুবিধা নিদিয়ে। সি মাত্ৰ ৰজা খাব বিচাৰে। এই তেনেকুৱা পদ্ধতিৰ তহঁতৰ এই জাতিৰে মানুহ তহঁতৰ। আমি তেনেকৈ নহয়। আহিছ থাক, আছে গেষ্ট টু কেম্প টু লিভ ইন আৱাৰ কাণ্ট্ৰি পিচফুলি এণ্ড আকৰ্ডিং টু আৱাৰ ডাইৰেকশ্যন ইউ হেভ টু ফ'ল' দ্য ৰুল। আণ্ডাৰষ্টেণ্ড? উল্টা পুল্টা শিক্ষা নিদিব আমাক। এইটো তহঁতৰ দেশ নহয়। হৈছে কথাটো বুজি পাইছে? আমাক কৈ থাকিব যে তহঁতে ব্ৰিটিছ আনিব। কৃষ্ণ ভগৱানে ব্ৰিটিছ আনিছিল নেকি? যীশু খ্ৰীষ্ট ৯,৫০০ বছৰ আগৰ কথা। আমি ১০ কোটি বছৰ আগৰ মানুহ। এইখন দেশ তেতিয়া নেকি আফ্ৰিকাৰ ওচৰত আছিলে। তাৰ পৰা পানীত উপঙি আহি ঈশ্বৰ মহাদেৱ জোন খালে। মায়ানমাৰো আমাৰ দেশ হয়, এই লাওছো আমাৰ দেশ হয়, কম্বোডিয়াও আমাৰ দেশ হয়। কিন্তু তহঁতে আহি যুগে যুগে এইটো লৈ গ'লা। মায়ানমাৰ লৈ গ'লা,
মুছলমান মানুহ এইবিলাক আহিলে, ইৰাণ ল'লে, ইৰাক ল'লে, আফগানিস্তান ল'লে, পাকিস্তান ল'লে, লাক্ষাদ্বীপ ল'লে, বাংলাদেশ ল'লে, তথাপিতো ইয়াত আছে। ইহঁতে কয় নেকি আমাৰ দেশ বুলি? আমাক খেদে নেকি ইহঁতে? তহঁতে আহি কিনে আমাক কবি যে 1914 তহঁতে এছ টি পাইছা, আগতে এছ টি পোৱা নাছিলা। আমি এছ টিতে আছিলোঁ, কিন্তু এই যে মূৰ্খ লক্ষ্মীৰা গোপীনাথ বৰদলৈ কোনো গুৰুত্বভাৱে ধ্যান নিদিলে যে আদিবাসী ব্ৰিটিছ আনিছে বুলি কৈ দিলে। ই চিন্তা চৰ্চা কৰিব পাৰিলে নেকি? বানৰজা কাৰ জাতি আছিলে? আমাৰ জাতিহে আছিলে। মহিষাসুৰ আমাৰ জাতি আছিলে। কামাখ্যা মন্দিৰ আমাৰহে হয়। তাতে প্ৰাৰ্থনা কৰিব যে ধ্যান নিদিওঁ ন, আদিবাসী মন্দিৰত আহিছোঁ প্ৰাৰ্থনা কৰিবলৈ বুলি। কথাবিলাক ক'ব যে মানে আদিবাসী ব্ৰিটিছে আনিছে কি? আদিবাসী মানুহবিলাকক বাংলাদেশত ব্ৰিটিছে লৈছে, আদিবাসীবিলাকক বিহাৰত ব্ৰিটিছে আনিছে, আদিবাসী ঝাৰখণ্ডত ব্ৰিটিছে আনিছে, আদিবাসী উত্তৰ প্ৰদেশত ব্ৰিটিছে আনিছে, আদিবাসী মধ্যপ্ৰদেশত ব্ৰিটিছে আনিছে, আদিবাসী ইউ পিত আছে ব্ৰিটিছ আনিছে, উত্তৰাখণ্ডত আছে ব্ৰিটিছ আনিছে, হিমাচলত আছে ব্ৰিটিছ আনিছে, কাশ্মীৰত আছে ব্ৰিটিছ আনিছে, নেপালত আছে ব্ৰিটিছ আনিছে, ভূটানত আছে ব্ৰিটিছ আনিছে, পাকিস্তানত আছে ব্ৰিটিছ আনিছে। কথাবিলাক ক'ব বহুত স্মাৰ্ট হ'ব বিচাৰ আমাৰ ঘৰত। তহঁতে কালি পঢ়ি অহা মানে 3,500 বছৰ আগৰ মানুহ, আমি 10 কোটি বছৰ মানুহ। আমি এইখন দেশ তাত আছিলে নহয়, আফ্ৰিকাৰ ওচৰত, তাৰ পৰা উপঙি আহি ইছাম তাতে ইয়াতে আমি আছিলোঁ। আৰু ইয়াত ক'ব যে আমি মোনাত ভৰাই কিনে অসমটো আনিছোঁ এই মংগোলীয়া দেশৰ পৰা, আমাৰ হয় এইটো বুলি ক'ব। মাইণ্ড অফ পিপল ভালকৈ বুজি পা, সেই হিষ্ট্ৰীটো জানি লোৱা। আমি তেনেকুৱা হিষ্ট্ৰী কোৱা মানে আমি জানো। আমি আমাৰ মায়ানমাৰত আমাৰ আদিবাসী আছে, লাওছত আছে, কম্বোডিয়াতো আছে। এইবিলাকক ব্ৰিটিছ লৈছে নেকি মানুহবিলাক? কথা ক'ব যে মানে ব্ৰিটিছ আনিছে। আমি ঝাৰখণ্ড আমাৰ দেশ নহয়, গোটেই ভাৰত আমাৰ দেশ হয়। আমি গোটেই ষ্টেটত আমি এছ টি আছোঁ। এই বিহাৰত এছ টি আছোঁ। বিহাৰীবিলাক নকয় যে তহঁতক ঝাৰখণ্ডৰ পৰা ব্ৰিটিছ আনিছে, আমাৰ বিহাৰত তহঁত এছ টি হ'ব নালাগে বুলি নকয়। ৱেষ্ট বেংগলত এছ টি আছে আমাৰ মানুহবিলাকে, তাতে ৱেষ্ট বেংগলী মানুহবিলাক নকয় যে তহঁতক ব্ৰিটিছ আনিছে ঝাৰখণ্ডৰ পৰা। এই ত্ৰিপুৰাত আছে এছ টি, নাগালেণ্ডত এছ টি আছে, ইফালে মিজোৰামত এছ টি আছে, মেঘালয়ত এছ টি আছে আমাৰ আদিবাসী মানুহবিলাক। তাতে ইহঁতে কোনো জাতি মানুহবিলাক নকয় যে মানে তহঁতক ব্ৰিটিছ আনিছে ঝাৰখণ্ডৰ পৰা। ঝাৰখণ্ড কাৰ হয়? ঝাৰখণ্ড আমাৰ নহয়, গোটেই সকলোৰে হয়। গোটেই ভাৰত আমাৰ দেশ হয়, পাকিস্তান আমাৰ দেশ হয়, নেপাল আমাৰ দেশ হয়, ভূটান আমাৰ দেশ হয়, ইফালে আফগানিস্তানো আমাৰ দেশ হয়, বাংলাদেশো আমাৰ দেশ হয়। কথা কৈ আছে মানে যে আদিবাসীবিলাকো ব্ৰিটিছে আনিছে। আমাৰ দেশত ক'ৰ পৰা আনিছে? আমাৰ দেশতে আছোঁ আমি। উত্তৰ দেচোন, বানৰজা আৰু মহিষাসুৰ কোন জাতি মানুহ? তহঁতে জানে এইটো? নাজানো নহয়। আৰু কবি যে মানে ব্ৰিটিছে আনিছে, কিমান বাৰ কৈছে ব্ৰিটিছে? লাজ নালাগে তহঁতক ক'বলৈ?